কান্দিছে। তো ইফালে মাকে ভাত খাই আছে, ইফালে মায়ে চব্জি অলপ বাচি থৈছে, তিতা ফুল, বাহিকা তিতা ফুল। ল'ৰা নে ছোৱালী? তো শুনকল, মই গাড়ীখন ওলাই লৈ এতিয়া সিজুবাৰীৰ ৰাস্তাত আছোঁ। মই যাম এতিয়া আদাবাৰী। তো বন্ধুসকল, আজি হ'ল 2022-ৰ 18 তাৰিখ, ফেব্ৰুৱাৰী 18 তাৰিখ। তো আপোনালোকৰ আগত মই বহুত দিন হৈ গ'ল ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ ভিডিঅ' দিব নোৱাৰাৰ কাৰণো আছে। তো মই কৈ আছোঁ, আপোনালোকে চাই থাকিব, ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু মানে মই বিয়া পাতিছিলোঁ 2020-ৰ জানুৱাৰী 30-31 তাৰিখে। 30 তাৰিখে কইনা ল'ব গৈছিলোঁ, মানে ছোৱালী ল'ব গৈছিলোঁ। তাৰপিছত 31 তাৰিখে ৰিচিপশ্যন আছিলে। তো ইমান দিনে মই ভিডিঅ' দিব নোৱাৰাৰ কাৰণটো মোক কৈ আছোঁ আপোনালোকক। তো 2022-ত মই মোৰ ৱাইফক মেডিকেল ভৰ্তি কৰিছিলোঁ হস্পিটেলত। তো হস্পিটেলখনৰ নাম হ'ল কালীচৰণ দাস, আৰু ডক্টৰজনীৰ নাম হ'ল নীলাক্ষী ফুকন। ডক্টৰজনী বহুত ভাল মানে কি। আৰু মোৰ ৱাইফক কিহৰ কাৰণে মই হস্পিটেল মানে কি এডমিট কৰিব লগা হ'ল, তো কৈ আছোঁ। মানে 2022-ৰ ফেব্ৰুৱাৰী 4 তাৰিখে গণেশ পূজা আছিলে। তো এডমিট কৰিছোঁ গণেশ পূজাৰ দিনে। তো আমাৰ বৰ্ণালী আৰু মোৰ মানে কি, মোৰ ৱাইফ আৰু মোৰ মাজত বেবী এজন আহিল, মানে কি মোৰ বাচ্চা হ'ল। মানে কি আমাৰ নতুন মেম্বাৰ হ'ল, আৰু আমি 4জন আছিলোঁ, বিয়া পতাৰ পিছত 5জন হ'ল, তাৰপিছত এতিয়া 6জন হ'লোঁ আমি। তো মোৰ কপালটো খুবেই ভাল, মানে কি ভাবিছোঁ এতিয়ালৈকে খুবেই ভাল, আৰু নিশ্চয় ভাল হৈ যাব। তো মই দেখুৱাম এতিয়া মোৰ বেবীটোক, চাই থাকিব ভিডিঅ'টো। তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি ল'ব। এইজনেই হ'ল মোৰ বেবী, কান্দিছে। তো ইফালে মাকে ভাত খাই আছে, ইফালে মায়ে চব্জি অলপ বাচি থৈছে, তিতা ফুল, বাহিকা তিতা ফুল। তো এতিয়া মই যাম ডিউটিত গৈ ক'লৈকে যাওঁ, তো মই আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু এবাৰ কৈ দিছোঁ ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। তো শুনকল, মই গাড়ীখন ওলাই লৈ এতিয়া সিজুবাৰীৰ ৰাস্তাত আছোঁ। মই যাম এতিয়া আদাবাৰী। সিজুবাৰীৰ ভিতৰত দি গৈ আছোঁ, এতিয়া দেখুৱাইছোঁ অকণমান। তো এতিয়া বন্ধুসকল, আমি গৈ আছোঁ এতিয়া, মানে যোনটো ৰাস্তাত গৈ আছোঁ, সিজুবাৰীৰ ভিতৰেদি আহি এতিয়া যাই পাওঁ আমি খাওকুছি স্কুল যে আছে, হাইস্কুল, মানে কি খাওকুছি বজাৰৰ ওচৰত পামগৈ। তো ৰাস্তাখিনি দেখুৱাই দিছোঁ, ধুনীয়া কৰি দিছে ৰাস্তা, চাইকেলিং কৰাৰ কাৰণে চাইডত আছে ৰাস্তা। তো বন্ধুসকল, আমি খাওকুছি পালোঁ। এয়া খাওকুছি, এইবিলাকত ভাল বজাৰ হয়, বুধবাৰে ধুনীয়া বজাৰ হয়, ডাঙৰ বজাৰ। তাৰপিছত এতিয়া গৈ পাম লখৰা চাৰিআলি পাম। তো এতিয়া পাম আমি লখৰা চাৰিআলি। যদি ভিৰ থাকে তেতিয়াহ'লে মই চৰ্টকাট ৰাস্তা যাম। লখৰা চাৰিআলি, বগিচা চাৰিআলি, এইবিলাকতো মোটামুটি বেছিভাগে ভিৰ থাকে। তো যদি ভিৰ পাই যাওঁ তেতিয়াহ'লে মই চৰ্টকাট ৰাস্তাৰ ভিতৰতে অকণমান ওলাই দি চাৰ্ভিচ ৰোড হৈ ICBDত উঠিমগৈ, মেইন হাৱাইত উঠিম। তো চাবচোন। তো আপোনালোকৰ লখৰা চাৰিআলিত ভিৰ আছে, তো সেইটো চাইডে সোমাই দিছোঁ। লখৰা চাৰিআলিত ভিৰ আছিলে, সেইটো কাৰণে এইফালে সোমাই দিলোঁ। তো অকণমান ভিৰৰ পৰা আগত গুচি যাম, ভিৰখিনি নাপাম। তো চাৰ্ভিচ ৰোড হৈ গৈ মানে ICBD উঠিব যাম, আৰু চাৰ্ভিচ ৰোড হৈ গৈ। তো বন্ধুসকল, আমি আহি পালোঁ তেল ডিপু। এতিয়া তেল লৈ লওঁ, 15 লিটাৰ তেল দিছে। তো তেল ভৰাই আৰু যাম হাতীগাঁৱৰ পৰা আৰু যাম খানাপাৰা। তো চাই থাকিব, যিখিনি পাওঁ দেখুৱাই থাকিম আৰু। তো বন্ধুসকল, তেল লৈ ল'লোঁ। তো তেল লৈ এতিয়া আদাবাৰী পাইছোঁ, জালুকবাৰী পাম, আৰু তাৰপিছত আৰু যাম এতিয়া হাতীগাঁও। তো হাতীগাঁৱত গৈ আৰু ছাৰৰ ছোৱালীক মানে ভণ্টিক লৈ আৰু খানাপাৰাত যাম।
খানাপাৰা কেন্দ্ৰীয় বিদ্যালয় গৈ তাতে আৰু ভণ্টি এজন আছে উষা ভণ্টি, তো সিহঁতক মানে কি তাইক লৈ আৰু হাতীগাঁও আহিম। তো বন্ধুসকল মই আহি পাই গ'লোঁ জালুকবাৰী, ওপৰত ট্ৰেইন গৈ আছে। এয়া এইটো জালুকবাৰী ব্ৰিজ। তো বন্ধুসকল মই ডিউটিৰ পৰা আহি পাই গ'লোঁ। তো বন্ধুসকল আপোনালোকে ভাবিছে চাগে বৰ্ণালী আৰু অমৰৰ বেবীটো কি ল'ৰা নে ছোৱালী? তো আমাৰ বেবীটো ল'ৰা। আৰু ডিউটিৰ পৰা আহি পালোঁ, এতিয়া ভাত খাম, অকণমান ৰেষ্ট ল'ম। তো আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই, টেক কেয়াৰ।